অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমু শাখাৰ উদ্যোগত আটোৱা আৰু উপশাখাসমূহৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠান। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা ডিমু শাখাৰ উদ্যোগত আৰু আটোৱা ডিমু আঞ্চলিক আৰু উপশাখাসমূহৰ সহযোগত ডিমুস্থিত কমামী বিবাহ ভৱনত বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়, য'ত 4 গৰাকী স্নাতকোত্তৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে 160 গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়, য'ত উপস্থিত থাকে আটছা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি শ্ৰীযুত দিগন্ত চাহু, শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগ, শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত দীপাৱলী কুৰ্মী, আটছা শিৱসাগৰ জিলাৰ সভাপতি, কাৰ্যকৰী সভাপতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি, সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ উপসভাপতি, অসম চাহ জনজাতি মহিলা সমিতি শিৱসাগৰ জিলাৰ সভানেত্ৰী, উপসভানেত্ৰী, সম্পাদিকা, আটছা ডিমু শাখাৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি আটছা আৰু আটোৱাৰ বিষয়ববীয়াসকল, কীৰ্তি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰা চাহ জনজাতিৰ বাবে গৌৰৱ কঢ়িয়াই অনা শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত দীপাৱলী কুৰ্মীয়ে তেওঁৰ সাৰুৱা মন্তব্য আগবঢ়ায় আৰু আগন্তুক প্ৰতিযোগিতাৰ ক্ষেত্ৰখনলৈ নিজক গঢ়িবলৈ পৰামৰ্শ প্ৰদানৰ লগতে সহায় সহযোগিতা সম্পূৰ্ণৰূপে আগবঢ়োৱাৰ কথা অৱগত কৰে। অতিকৈ পিছপৰা জনজাতিটোৰ শিক্ষাৰ ফলাফল আগৰ বছৰবোৰৰ তুলনাত অধিক প্ৰশংসনীয়। আগন্তুক দিনবোৰত এই ধাৰা অক্ষুণ্ণ থাকক আৰু জাতিটোৰ উন্নতিৰ হকে সদায় কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আটছা ডিমু শাখাৰ বিষয়ববীয়াসকলে। তেওঁলোকৰ এই কাৰ্য সঁচাই প্ৰশংসনীয়। আমাৰ তৰফৰ পৰাও ছাত্ৰ-ছাত্ৰীসকললৈ অভিনন্দন তথা শুভকামনা। 2021 বৰ্ষৰ যিসকল ছাত্ৰ-ছাত্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটি বা অন্যান্য ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকে MA পাছ কৰিছে, তেওঁলোককো আজি ইয়াতে বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছে। ডিমু শাখাক মই বিশেষভাৱে জ্ঞাপন কৰিছোঁ আৰু লগতে আজি এই বিশেষকৈ আমাৰ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন শৈক্ষিক দিশৰ আছেহি আৰু আটোৱা ডিমু আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আজি 2022 হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। শিৱসাগৰৰ পৰা প্ৰিয়া চাহুৰ প্ৰতিবেদন, ব্ৰহ্মপুত্ৰ নিউজ।